নমস্কাৰ, মোৰ নাম শ্ৰী ৰক্তিম ৰাজখোৱা। মই এটা গান গাব ওলাইছো, এইচ চাফা মেলা ARSRH। তুমি এজাক বৰষুণ হোৱা হলে ময়ো হলোহেঁতেন নৈ। তুমি এজাক সপোন হোৱা হলে ময়ো গলোহেঁতেন বৈ। তুমি এজাক বৰষুণ হোৱা হলে ময়ো হলোহেঁতেন নৈ। তুমি এজাক সপোন হোৱা হলে ময়ো গলোহেঁতেন বৈ। উৰি যোৱা পক্ষী যাকে কানে কানে আহি কলে আঁকি লবানে ছবি। উৰি যোৱা পক্ষী যাকে কানে কানে আহি কলে আঁকি লবানে ছবি। ৰক্তদান তুমি, ৰক্তদান তুমি, লোবানে লোবানে সাৱতী। ৰক্তদান তুমি, ৰক্তদান তুমি, লোবানে লোবানে। হয়তো সকলোৱে চিনি পাইছে, সামাজিক মাধ্যমত খুব চৰ্চাত থকা, খুব জনপ্ৰিয় হৈ থকা এজন ব্যক্তি ৰক্তিম ৰাজখোৱা। তেখেত পাপনদাৰ অনুৰাগী। বৰষুণ হোৱা হলে ময়ো হলোহেঁতেন নৈ। তুমি এজাক সপোন হোৱা হলে ময়ো গলোহেঁতেন বৈ। উৰি যোৱা পক্ষী যাকে কানে কানে আহি কলে আঁকি লবানে ছবি। আমি গাঁওবুঢ়াৰ লগত কথা পাতিলোঁ, ওচৰৰ মানুহৰ লগত কথা পাতিলোঁ, তেওঁলোকক আমি ট্ৰিটমেণ্ট দিম। আমি আৰু তেওঁ গীত ভাল পায়, জুবিনদাৰ পাপনদাৰ, আৰু প্ৰত্যেকটো গীতেই খুব সুন্দৰকৈ মুখস্থ আছে। এইটো সকলোৰে প্ৰশ্ন, এজন মানসিকভাৱে অসুস্থ ব্যক্তিয়ে ইমানবোৰ গীত মুখস্থ কেনেকৈ আছে বাৰু? মোৰ দেউতাৰ লগত মই থকা, দেউতাৰ লগত আছো। ভালেই লাগিছে। মোৰ হাতত দুটা কলম, মোৰ হাতত কাগজ আছে, বহিব পাৰো, গান গাব জানো, ভালেই লাগিছে। নাই ইয়াত একো লিখিব পৰা নাই। নিজৰ আহাৰ লগত মোৰ নামটো শিৱামণি, আকৌ মোৰ নামটো ৰক্তিম, আকৌ দেউতাই মোক পিতাই বুলি মাতে। দেউতাই নিচা খাই কাৰণে দেউতাৰ লগত মোৰ সময় নষ্ট কৰাৰ লগত গানটো গোৱা নাই, মোবাইলতো গাইছে। যিহেতু অসুস্থ কেনেকৈ হ'ল বহুতৰে প্ৰশ্ন, তেখেতে কিয় বাৰু মানসিক ভাৰসাম্যতা হেৰুৱাই পেলাইছিল? তেখেতৰ লগত এনে কি ঘটিছিল যি কাৰণে তেখেতে মানসিকভাৱে ভাৰসাম্যতা হেৰুৱালে? বেছি বেয়া ঘটনা ঘটিব লাগিব, কাৰণ ইমান সহজতে মানসিকভাৱে কোনোৱে হেৰাই নেপেলায়। এজন সুস্থ মানুহে মানসিকভাৱে ভাগি পৰিবলৈ বহুত বহুত বেছি বেয়া ঘটনা ঘটিব লাগিব সেই ব্যক্তিগৰাকীৰ লগত। গতিকে হয়তো ৰক্তিম ৰাজখোৱাৰ লগতো এটা বেয়া ঘটনা ঘটিছিল, সেইকাৰণে হয়তো তেখেতে মানসিকভাৱে হেৰুৱাই পেলাইছিল। আমি যদি 2019 চনলৈ যাওঁ, তেখেতৰ ফেচবুক পেজত বা ফেচবুক একাউণ্টত তেখেতৰ কিছুমান গীত আছে। আমি প্ৰথমতে চাই লওঁ। দেউতা কবানে সাধু কথা, দেউতা কবানে তোমাৰ কবিতা, দেউতা নিশাৰ জোনাকী তৰা, দেউতা সেউজীয়া ৰঙেৰে ভৰা। নমস্কাৰ সকলোলৈ, মোৰ নাম শ্ৰী ৰক্তিম ৰাজখোৱা, মোৰ ঘৰ নগাঁৱত। মোৰ কণ্ঠ, মোৰ গীত ভাল লাগিলে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, আৰু লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। মোৰ বহুতকেইটা গীত আছে মই নিজে লিখা, আপোনালোকে নিশ্চয় শুনি ভাল পাব। মই লৈ আহিম। সকলোলৈ মোৰ কামনা থাকিল। বহুত বহুত ধন্যবাদ থাকিল। আপোনালোকে দেখিলে তেখেত তেতিয়া ডেকা অৱস্থাত আছিল, আৰু এতিয়াও ডেকা অৱস্থাতে, কিন্তু যিহেতু মানসিকভাৱে হেৰুৱাই পেলালে। 2019 আৰু 2025, এতিয়া বৰ্তমান 25, কিভাৱে একেবাৰে অসুস্থ হৈ গ'ল। তেখেতে তেতিয়াই মুখস্থ কৰা 2019 চনৰ ভিডিঅ'সমূহ চালে 20 মানত চাগে ফেচবুক একাউণ্ট এৰিছে, আৰু 2019ত বহুকেইটা এনেকুৱা গীত তেখেতে গাই ফেচবুক একাউণ্টত আপলোড দি ৰাখিছে। এটা নহয়, দুটা নহয়, বহুকেইটা গীত পাপনদাৰ হওক, জুবিনদাৰ হওক, নিজৰ হওক, সেইসমূহৰ গীত গুণগুণাই ফেচবুকত আপলোড দি ৰাখিছে। তেখেত তেতিয়া সুস্থ আছিল, আৰু তেখেত ডেকা অৱস্থাত আছিল এতিয়াৰ পৰা 5 বছৰ আগত। আৰু কি ঘটিছিল তেওঁৰ লগত বাৰু? এই সকলোখিনি কথা তেখেত সুস্থ হ'লেহে আমি গম পোৱা যাব। গম পোৱা নাই এতিয়ালৈকে তেখেতৰ লগত কি ঘটিছিল, কি হৈছিল, সকলোখিনি কথা তেখেত সুস্থ হ'লে আমি সকলোখিনি কথা পোহৰলৈ আহিব।
যদিও মন্তব্য আগবঢ়োৱা নাই, বহুতৰে হয়তো মনত এটা প্ৰশ্ন উত্থাপন হৈ আছে, তেখেত কিয় তেনেকুৱা হ'ল। এই সকলোখিনি কথা আমি যদি সুস্থ হয়, ভগৱানৰ কৃপাত যদি সুস্থ হয়, আশা কৰিছোঁ তেখেত সোনকালে সুস্থ হওক।